নমস্কাৰ এভৰিৱান আৰু আজি বলক এটা নতুন ৰেচিপিৰ সৈতে মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি বনাম সেয়াটো আপোনালোকে দেখিছে থাম্বনেইলৰ পৰা দেখিছে গতিকে বলক ৰেচিপিটো একেবাৰে আৰম্ভ কৰি দিওঁ। এয়া দেখিছেনে কেৰাহীত তেল পাতি দিছিলোঁ আৰু এতিয়া ইয়াতে দি দিলোঁ পিঁয়াজ মানে মিডিয়াম সাইজত কাটি লোৱা পিঁয়াজখিনি আৰু এইখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'লোঁ আৰু ইয়াতে দি দিছোঁ এয়া হৈছে কুকুৰা মাংস মানে লোকেল চিকেন আৰু সেইখিনি ইয়াতে দি দিছোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ তেলৰ লগত মিক্স হৈ যোৱাকৈ ধুনীয়াকৈ অকণমান ভাজি ল'ম আৰু এয়া দেখিছেনে ধুনীয়াকৈ এইখিনি ভাজি আছোঁ আৰু কি বনাম সেইটো আপোনালোকে দেখিছে গতিকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া ইয়াতে দি দিলোঁ নিমখটো আপোনালোকে নিজৰ পচন্দ অনুসৰি দি দিব সেয়া যাৰ যেনেকুৱা কিছুমানে কম খায় কিছুমানে বেছি খায় সেয়াই আৰু গতিকে এয়া নিমখখিনি দি ধুনীয়াকৈ লৰাই মেলি এইখিনি অকণমান সময়ৰ কাৰণে ঢাকোন মাৰি ৰাখি দিম। আৰু আজি কি বনাব গৈছোঁ সেয়া আপোনালোকে দেখিছে তথাপিও কৈ দিওঁ আজি বনাব গৈ আছোঁ কলডিলৰ সৈতে কুকুৰা মাংস মানে বানানা যিটো ফ্লাৱাৰ থাকে বানানা ফ্লাৱাৰ লগত লোকেল চিকেন আৰু এয়া এতিয়া চিকেনখিনি দি দিছোঁ আদা নহৰু পেষ্ট আৰু আদা নহৰু পেষ্টখিনিও এনেকৈ মাংসৰ লগত ধুনীয়াকৈ মিক্স হৈ যোৱাকৈ লৰাই থাকিব লাগিব অকণমান সময় লৰাই মেলি এইখিনি ধুনীয়াকৈ আকৌ এবাৰ লৰাই দিম। আৰু কোনে কোনে এনেকৈ বনাই খাইছে যদি কোনোবা বনাই খুৱাই যদি মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে এবাৰ কমেণ্ট কৰি জনাবচোন আৰু যদি কোনোবাই প্ৰথমবাৰলৈ চাইছে তেনেহ'লে তেতিয়াও এটা কমেণ্ট কৰি দিব আৰু মানে কি কোনোবাই যদি মোৰ চেনেলৰ পৰা শিকিছে তেনেহ'লে প্লিজ মোৰ ভাল লাগিব ন তেনেকৈ গতিকে এবাৰ কমেণ্ট এটা কৰি দিব। আৰু এয়া দেখিছেনে ধুনীয়াকৈ মানে অকণমান লৰাই মেলি দিয়াৰ পিছত এতিয়া দি দিম ইয়াতে অকণমান জিৰা পাউডাৰ আৰু জিৰা পাউডাৰখিনি দি অকণমান লৰাই মেলি দিলোঁ। তাৰপিছত ইয়াতে দি দিম অকণমান ৰেড চিলি পাউডাৰ আৰু দিছোঁ ধনিয়া পাউডাৰ আৰু অকণমান দি দিছোঁ চিকেন মছলা আৰু দেখিছে আপোনালোকে বেছি দিয়া নাই 1 চামুচতকৈও কম আছে ইয়াতে কমকৈ দিয়া গৈছে আৰু ৰেচিপিটোত ইমান বেছি মানে প্ৰয়োজন নহয়ে যিহেতু কলডিলৰ লগত এনেকৈ বনাম ইমান বেছি মানে নালাগে আৰু সেইকাৰণে কমকৈ দিছোঁ আপোনালোকে চাইছে আৰু কিমান দিছোঁ তেনেকৈ। আৰু এতিয়া মছলাখিনি ধুনীয়াকৈ মিক্স হোৱালৈকে মানে অকণমান লৰাই থাকিম যাতে ধুনীয়াকৈ মছলাখিনিৰ লগত চিকেনটো ফ্ৰাই হৈ যায়। আৰু এতিয়া দি দিছোঁ অকণমান জালুকৰ গুড়ি আৰু জালুকৰ গুড়ি আৰু লোকেল চিকেনৰ কম্বিনেশ্যনটো অকণমান বেলেগে হয় মানে লোকেল চিকেনত যদি জালুকৰ গুড়ি দিয়া যায় তাৰ এটা সোৱাদেই বেলেগ আহে গতিকে সেয়াই আৰু অকণমান জালুকৰ গুড়ি দি দিলোঁ ইমান বেছি দিয়া নাই বাৰু যিহেতু গৰম হৈ আছে বহুত বেছি গৰম আৰু জালুকৰ গুড়ি খালে মানে বেছি গৰম মানে পেট বা তেনেকৈ বেয়া চেয়া হ'ব পাৰে সেইটো কাৰণে বেছি দিয়া নাই। আৰু এয়া দেখিছেনে এতিয়া ধুনীয়াকৈ কাটি লোৱা কলডিলখিনি ইয়াতে দি দিছোঁ মানে একদম মিহিকৈ কাটি লোৱা আছে এইখিনি দেখিছে আৰু আপোনালোকে আৰু এইখিনি এতিয়া চিকেনৰ লগত যাতে ধুনীয়াকৈ মিক্স হৈ যায় সেইবাবে লৰাই আছোঁ আৰু ঢাকোন মাৰি অকণমান সময় ৰাখি দিছিলোঁ। আৰু এয়া দেখিছেনে ধুনীয়াকৈ কলডিল আৰু মাংসখিনি ইমান মিক্স হৈ গৈছে আৰু পূৰা পাৰফেক্টলি আৰু সেয়া আৰু এতিয়া এইখিনি ধুনীয়াকৈ লৰাই মেলি অকণমান ফ্ৰাই হ'ব লাগিব যাতে কলডিলটো মানে যিটো কেঁচা ভাৱ থাকে সেইটো গুচি যায় আৰু ধুনীয়াকৈ মাংসৰ লগত মিলি ধুনীয়াকৈ ফ্ৰাই হৈ যায় গতিকে আপোনালোকে চাই থাককচোন। আৰু এয়া দেখিছেনে ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে একদম পূৰা দেখিছে আৰু এতিয়া ইয়াতে অকণমান পানী দি দিছোঁ বেছি দিয়া নাই একদম কম দিছোঁ এগিলাচমানো নহ'ব চাগে সিমানমান পানী দি দিছোঁ এইখিনি আৰু এইখিনি পানীখিনি দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ এতিয়া ভাজি থাকিম যাতে পানীখিনি মানে নাইকিয়া হৈ যায় তেনেকৈ ভাজি থাকিম আৰু ফ্লেমটো অকণমান হাই কৰি দিব এইটো টাইমত তাৰপিছত ভাজি থাকিলে হ'ল আৰু যাতে পানীখিনি মানে শুকাই যায় ধুনীয়াকৈ। এয়া দেখিছেনে ধুনীয়াকৈ পানীখিনি শুকাই গৈছে আৰু এইখিনি মই ধুনীয়াকৈ লাৰি থাকিম। আৰু একদম কম সময়ত বনাব পৰা মানে ৰেচিপি হয় ইমান বেছি টাইম নালাগে আৰু মানে কেতিয়াবা ভাবা যায় ন এনেকৈ কলডিল মানে এনেকৈ টাইম লাগিব চাগে কিন্তু নালাগে একদম কম সময়তে হৈ যায়। আৰু এয়া এতিয়া একদম এইটো লাষ্ট মানে পানী হয় মানে গ্ৰেভিৰ কাৰণে যিখিনি পানী সেইখিনি এতিয়া দি দিছোঁ আৰু এইটো মানে বেছি জোল টাইপৰ বনাব নোৱাৰি অকণমান যিটো থিক গ্ৰেভি হয় মানে থুপথুপীয়া তেনেকৈ বনাব পাৰি মানে বেছি চাগে জোল বনালে ইমান ভাল নালাগিব মানে
লাগিবও পাৰে, মই হ'লে নাজানো, গতিকে মইতো এনেকৈয়ে খাওঁ বা আমি এনেকৈয়ে খাওঁ, সেইটো কাৰণে মই সেইটোৱে কৈছোঁ বাৰু আপোনালোকক। আৰু এয়া চাওকচোন, মানে এইখিনি ধুনীয়াকৈ এতিয়া পানী দিয়াৰ পিছত ধুনীয়াকৈ উতলিবৰ কাৰণে ৰাখি দিম। আৰু আমাৰ ৰেচিপি অলমষ্ট ৰেডি হৈয়ে গৈছে। আৰু আপোনালোকে, মই ক'লোৱে, আপোনালোকে যদি প্ৰথমবাৰ চাইছে তেনেহ'লে কমেণ্ট কৰি দিব। আৰু যদিহে আপোনালোকে ইউটিউবত চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে ফেচবুকত পেজ হৈছে তেনেহ'লে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে, তেন্তে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ একদমেই নাপাহৰিব। আৰু এয়া দেখিছেনে, ইমান ধুনীয়া, কিন্তু বহুত বেছি টেষ্টি প্লাছ হেল্ডি হয়। আৰু গতিকে আপোনালোকে খাব বুলি আশা ৰাখিলোঁ। আৰু সৰু ল'ৰা ছোৱালীকো তেনেকৈ খুৱাব পাৰে, বাট ইমান বেছি সৰু বাচ্ছাক নোখোৱাব, যিহেতু কলডিলত অকণমান আঁহজাতীয় থাকে, গতিকে নোখোৱাব আৰু। ঠিক আছে, তেন্তে আজিলৈ আহিছোঁ, বাই বাই।